অপ্রভুয়া মহাভারত এবে আমি অকরণ এই ভক্তি রক্ষে পদমী অপরিমুক্ত হত ধন্য ও নামের পূর্বত এই মহাভূষে রাজ্য চলাই ও আনন্দময় আরো সুনন্দিতা এ নামে ভাঞ্জা ও আসি লার যার এই স্বামী সেৱা কৰি থাকে ও হৰিখয়া আৰু সৰুৰ পৰা সেই হতধন্য ৰজাৰ এটা বৰ ডাঙৰ চখ আছিল এই মৃগমণি ভাল পাই লয়া হয় ন একদিনা যায় ৰজাই সেই পঞ্চতীৰ্থ একদিনা যায় ৰজাই এই পঞ্চতীৰ্থ এই মৃগ মাৰিবলৈ যায় হত ধন্য ৰায় এই হাতে ধনু লৈ সৈন্যগণৰ সঙ্গে মহাৰঙ্গ বনে যায় পঞ্চতীৰ্থ সেই বনে চলি যায় মৃগ সিন্ধু নদীর তীর পাশে অপাসন তীর্থ
উপস্থিত হইয়া সৈন্যগণক চাই ৰজাই সৈন্যগণক চাই ৰজাই অ ৰজাই বোলে সৈন্যগণ এই শুনা হবে মোৰ বচন এই মনে শিবিৰে কৰা নিৰ্মাণ এই ৰজাই বোলে সৈন্যগণ তাৰপিছত আমি হবে কিছুমানে সিন্ধু নদীৰ জলা নাযায় কিছুমানে শিবিৰ সাজে কিছুমানে শিবিৰ সাজে এনেকৈ সকলোৱে আছে চিৰাই সতাই ৰজা আছে অতি শীঘ্ৰে মোৰ চিকাৰৰ কৰা আয়োজন ঘোঁৰা সৈন্যগণ পূব পশ্চিম উত্তৰ দক্ষিণ এই চাৰিওদিশে মৃগ কৰা নিৰীক্ষণ চাবা চাবা যাতে এটিও মৃগ মোৰ হাতৰ পৰা হাৰি যাব নোৱাৰে তাৰ বাবে সকলোৱে হোৱা সাৱধান অ ভাইহঁত ৰজাৰে দেশ আমিতো যাবই লাগিব ভাইহঁত আইতা অ দেখুৱা সৈন্যগণ ৰৈ নাথাকে বিচাৰি হবে বিচাৰি হবে আৰু আনফালে সেই হতধন্য ৰজাই কি কৰিলে চাওক অ যায় হাতে ধনু অলয় হৃদয়ালয় যায়
ও বিকল জ্বালা ধরিলার প্রাণে নহয়।
বাছা প্ৰভু হৈ তই যিহেতু মোৰ কোলাতে প্ৰাণ বিসৰ্জন দিলি সেইকাৰণে তোক মই অভিশাপ নিদিওঁ অপৰে কতক মই অপৰকালে বিপ্ৰ কুলেই জনাব লভি এই মানৱ সমাজত তই মানৱ সমাজত তই আৰু সেইফালে মৰা হৰি কুলমণি নদীত ভৰাই দিয়া লগে লগে ৰজাই সিন্ধু নদীত এতিয়া চাওক ৰাইজ কপিল মুনিৰ হাপে হত ভৈন্য ৰাইয় পক্ষীৰূপে জনাব নিজ কৰ্মৰ ফলে সগুণ ৰূপ ধৰিয় কান্দে ৰজাই ভাগ্য অধিয়া
শত বছর পাৰ হৈ যায় একদিনা দীঘদিনা শুনা কওঁ একদিনা দীঘদিনা আৰু আনফালে চাওক শিৱ চতুৰ্দশী ব্ৰত ফাগুন মাহত সেইদিনা মহাদেৱ যায় সেই শ্মশানত মাজনিশা মহাদেৱে যায় মহলাই কৃষ্ণ ভাবি ধ্যান কৰে বেলগছৰ তলতে প্রভু ভোলানাথ হে ও প্রভু হুকুম মহাময় এই হত ধন্য ৰজাময় ও জানিবা নিশ্চয় প্রভু ভোলানাথ হে কপিল মুনিৰ অভিশাপে সবল হব মই তোমাৰ দৃষ্টিতে মোৰ পাখি পৰি যায় ৰক্ষা কৰা প্ৰভু মোক অ দুখৰ সীমা নাই প্ৰভু ভোলানাথ হে কলা অ কথা শুনি মহাদেৱৰ দয়ায়ো
তই যিদিনাই অলপ মাংস ভক্ষণ কৰিব পাৰিবি সেইদিনাই তোৰ মুক্তি হ'ব নিশ্চয় জানিবি সেইদিনাই তোৰ মুক্তি হ'ব নিশ্চয় জানিবি এতিয়া যা ঐ শিউলি মহাদেৱ অন্তৰ্ধান জপিয়াই হ'ব সেই পথেৰে কত মানুহ অহা যোৱা কৰে কান্দি হবনে কান্দি হবনে জীৱন হক লগ পাই কান্দি হবনে তোমালোক আচল মানুহ হয় নে নহয় যদি আচল মানুহ হোৱা এই বেটার মাথার তো ছাই থাকি না কত জনে তার কথা শুনে কম না ছাই থাকি না এই লোক মহা হকিল ইমান সাহস নির্দয় স্কুল গলে তাত স্কুল গলে তাত মার খাই পড়ি থাকিল ধন্য আৰু আনফালে চাওক বিধি লিখন নাযায় খণ্ডন একদিনা খাদ্য কি একদিনা খাদ্য কি যাজনে কৰ্ম কৰি হরি হরি প্রভু বেলেও বেশি নাই আনফালে সন্মুখতে শ্মশান হরি হরি প্রভু আর যতে বাঘর ভয় ততেই রাতি হয় কথাষাৰ মিছা নহয় ও বেলিয়া হিসা পৰি লাগে বিপদ তাড়াতাড়ি ও নাই বিপদ সিধা সিধি Dia dah hukum kau itu nayai, ikhwan lagi pada sah. Pulau kau itu naik tapi nama jana. Aduh, hei semua hal malu pula hukum ni.
কথা শুনি শগুনে বিক্ৰম হেৰা বিক্ৰমৰ আহা আহা আহি থাকা অ আহা বুলি মাতিয়ে থাকে কিবা গৰম গৰম লাগছি গেলে নেকি ও ভয় পায় বিক্ৰমে ভয় পায় বিক্ৰমে আৰু তেতিয়াহে সকলোকে হতধন্যই বিক্ৰ চৰণত ধৰি কান্দি কান্দি কৈছি অনকৰিবা ভয় মুক্তির উপায়ও দিছে ই জানাব এই পৃথিবীত জীয়াই থকা কোনোবা আচল মানুহৰ মই যিদিনাই অলপ মাংস ভক্ষণ কৰিব পাৰিম সেইদিনাই হেনো মোৰ মুক্তি হ'ব আৰু সেইদিনাই হেনো মোৰ মুক্তি হ'ব কি ক'লা অ কথা শুনি বিপ্লৱৰ দৈ আয়ো আসল মানুষ কাক কয় বিনা মহারায় গুরু হিমান জ্ঞান নাই জানিবা নিশ্চয় আজি তোমাক মই কহিব এই ৰজা আসল মানুহ হবলৈ হলে কি কি গুণ থাকিব লাগিব জানা প্ৰথমতে আনৰ অন্যায় নকৰি কৰে উপকাৰ আনৰ অন্যায় নকৰি কৰে উপকাৰ সেইদৰে আচল মানুহ জানা হাৰে হাৰ আৰু দ্বিতীয়তে কি জানা ৰজা আনৰ সকলো যিয়ে কান্দিব পাৰে
এই মুহূৰ্তে